হেল্ল' গাইজ, কি খবৰ? এডাল দেখিছে, এডাল স্লাইনৰ পাইপ হয়। এডালেৰে মই এতিয়া মাছ আকৃতিত এটা লকেট বনাম। কেনেকৈ বনাইছোঁ তাক জানিবলৈ ভিডিঅ'টো আগলৈকে চাই যাব বুলি আশা কৰিলোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক আগলৈকে
সম্পূৰ্ণ হৈ গ'ল এটো আপোনালোকে এতিয়া লকেট হিচাপে ব্যৱহাৰ কৰিব পাৰে নাইবা সজাই থবও পাৰে আপোনালোকেও বনাবলৈ চেষ্টা কৰি চাবচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে ডাইৰেক্ট মাছৰ আকৃতিয়ে হয় যদি ভাল পালে তেতিয়া হলে জনাবচোন